ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? কি কৰি আছে? দুপৰীয়া ভাত বনালে? মই ভাত তাত বনোৱা হৈ গ'ল। এয়া ল'ৰা স্কুলৰ পৰা আহি পালে, তাৰ এক্সাম আছিলে, আহি পালে আৰু সিহঁতে দুয়ো খেলি আছে এতিয়া। এওঁ মানুহজনো গুচি গ'ল। মই এতিয়া মানে এখন ভাত তাত হৈ গ'ল মোৰ। শুকান মাছৰ এখন চাটনি বনাম আৰু আপোনালোককো দেখাম। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, পেজখন ফ'ল' কৰি দিব। এই চাটনিখনৰ বাবে প্ৰয়োজন হ'ব শুকান মাছ। মই এয়া বজাৰৰ পৰা মানে কিনি আনি ঘৰতে শুকাইছিলোঁ মাছটো আৰু থৈ দিছোঁ। বহুত দিন গ'ল, এনেকৈ খায়ে আছোঁ চাটনি বনাই বনাই। আৰু আপোনালোকে দোকানৰ পৰা কিনি আনি খাব পাৰে। দোকানত পেকেটিং পায় শুকান মাছৰ, বিৰাটেই সোৱাদ লাগে। এই চাটনিখনৰ বাবে প্ৰয়োজন হ'ব জলকীয়া, নহৰু, শুকান মাছ, ধনিয়া আৰু নিমখ। এইখিনি গোটেইখিনি ধুনীয়াকৈ একদম ভাজি লৈ মিক্সিৰ জাৰত এনেকৈ দি দিম। তাৰপিছত মিক্সিত মাৰি দিম, হৈ গ'ল চাটনি। আপোনালোকে বনাই খাবচোন, বিৰাট টেষ্টি লাগে। মই কিন্তু ভাল পাওঁ এইটো। আৰু আমাৰ গাঁৱলীয়া খাদ্য, গাঁৱত আমাৰ বিৰাটেই ভাল পায় আৰু এইটো খাদ্য খায়। ইয়াত চাওকচোন ইমান ধুনীয়া মাছ পুৰি পেলাই যে সানে, সেনেকুৱা টাইপ লাগিছে, বহুতেই ভাল লাগে। মোৰ চাটনিখিনি ৰেডি হৈ গ'ল। এয়া চাটনিখিনি বিৰাটেই সোৱাদ লাগে, আপোনালোকেও ট্ৰাই কৰি চাব। আজিলৈ তেনেহ'লে বাই বাই।